স্বাগতম জানাইছো মোৰ আকৌ এটা নতুন ভিডিও লৈ গাইস টাইটেল আৰু থাম্বনেল চাই আপোনালোকে গম পাইছে ভিডিওটোত কি দেখাবলৈ গৈছে সব বুলক আৰু দেৰি নাই আৰম্ভ কৰি দিও ভিডিওটো তো গম পাইছে ঘৰৰ কাম চলি আছে আৰু ইয়া চিৰিৰে মই ওপৰলৈ গৈ আছো আৰু ইয়া দেখিবলৈ পাইছে আপোনালোকে আমাৰ আজি মানে ঘৰৰ এখন ছাদ ঢালাই দিব চিৰিটো আগতে ঘৰৰ তলত বনোৱা আছিল কিন্তু ছাদ এখন ঢালাই দিবলৈ বাকি আছিল সেই কাৰণে ওপৰত উঠি যাব পৰা নাছিল এতিয়া পৰা মানে ওপৰত উঠি যাব পাৰিম আৰু ইয়া মায়ে চাকি জ্বলাই আছে কিয়নো ছাদ ঢালাই দিয়াৰ আগতে মানে চাকি বন্তি জ্বলাই আৰু বটা দিয়াৰ কাৰণে টিংপাতখন লগাই দিলো আৰু মানে তো ইয়া চাকিটো জ্বলাবলৈ ওলাইছে মায়ে ও মায়ে ধুকফিনি দিব কাৰণে মানে জায়গা পোৱা নাই আৰু আলু আনিবলৈ কব চাব দেই মোক আৰু মানে মিস্ত্ৰী দাদা সকলে মানে কলে যে মনে ভিডিও বনাই আছে তো ইয়াতে খুচি দিলে আৰু মায়ে এতিয়া সিমেন্ট খিনি দিলে আৰু এতিয়া মানে দেউতাই দিব তো ওপৰত মানে ধুনিয়াকে কামবিলাক চলি আছে চাইছো আৰু কিন্তু ইমান ধুৱাইছে কি বা ধুৱাইছে ইমান ধগা ওলাই আছে ৰব কি চলি আছে ন পাকঘৰত হয় কো নাইচোন মায়ে আহে আটা মাৰি আছে তো ইয়াতে গন্ধ ইয়াৰ পৰা অহা নাই ইয়াৰ পৰা অহা নাই এই পিনৰ পৰা আহিছে পুৰা তৰকাৰী বনাই আছে খাবা ল কি চাম চাই আছো কি চাম খাইছে খাই আছে দিয়া অলপমান খাইছা কি হৈছে খাইছাও ৰাতিপুৱাৰ পৰা মানে একো খাবলৈ টাইমে পোৱা নাই মায়ে আটা মাৰি মোবাইলত উঠিবলৈ আহিছে সেই কেমেৰা উঠিবলৈ আহিছে ন এইবিলাক সব বাহানা বাহিৰত আহিব লাগে একো কামেই নাছিলে মাৰ গৰম জুইৰ পৰা উঠাই লৈ আনিছো পুৰা তৰকাৰী গৰম আৰু এতিয়া বঢ়িয়া আছে জেঠিমা একদম তামাম এয়া হৈছে ৰঙালাও আলুৰ পটলৰ তৰকাৰী আমাৰ জেঠিমা বনাইছে একদম গৰম খাব আহিব দিছে আপোনালোকক আৰু ইপিনে আছে গৰম জিলাপি আৰু ইপিনে আছে গৰম চিংৰা আজি সব গৰম মানে ভিডিও গৰম চিংৰা গৰম সবজি গৰম জিলাপি গৰম কি খাব আপোনালোকে তো এতিয়া চাহ পানী লৈ যাও মিস্ত্ৰীলৈকে আৰু মানে সাতখন কিমান দূৰ আগবাঢ়িছে চাবলৈ যাও বুলক কেনে মিস্ত্ৰী ঠাণ্ডা হৈ গেল নেকি ঠাণ্ডা হৈ গেল এই গৰম নেকি আপনি ক'ত বহি আছে ৰব চাহ আনি আছো এতিয়া সাতখন কিমান দূৰ আগবাঢ়িছে চাবলৈ যাও সো সেইদিনা মই চাহটা দিয়াৰ পিছত মোৰ জানো কি হ'ল গা চাহ বেয়া হৈ গ'ল একদম মানে অৱস্থা নাই আৰু এতিয়া মই আছো একদম ছাতৰ ওপৰত এতিয়া ছাতখন মানে পুৰা কমপ্লিট হৈ গৈছে ঐ তো ছাতখন কমপ্লিট হৈ গৈছে আৰু এয়া ঘৰৰ কাম চলি আছে এয়া ৱাল দিয়াই হৈ গ'ল মই মানে ইমানেই গা বেয়া হৈ আছিলে ইয়াতে হ'ব আমাৰ বাথৰুম আৰু এয়া হৈছে ৰুম এইটো ৰুম হ'ব আৰু ইয়াতে এটা ৰুম হ'ব ইয়াতে মানে বাথৰুম গাঠিম বুলি ভাবিছিল কিন্তু মানে বাথৰুমটো ইয়াৰ পৰা ভঙা হ'ব মানে তো ছাদখন আছিলে এইখন ছাদ আপোনালোকে গম পাইছে সিদিনাখন ঢালাই দি আছিলে এইবিলাক খুটা চুটা পুৰা একদম ৱাল হৈ গৈছে ৰেডি আৰু মই আছে টিং পাতত বহি আৰু মিস্ত্ৰী সিফালৰ পৰা কৈ আছে তেওঁলোক বোলে ফেমাছ হৈ গ'লে বোলে পইচা দিব লাগিব তেওঁ মিস্ত্ৰী কওকচোন কি লাগে আপোনালোকক সাবস্ক্রাইব লাগে বেশিকে সাবস্ক্রাইব লাগে মানে মোৰ চেনেলত সাবস্ক্রাইবার লাগে দেখছে মিস্ত্ৰীও কৈছে এতিয়াতো সাবস্ক্রাইব কৰি দিও আই হৈছে মা আজি হাৰি পিন্ধি আছে মনটো ভাল লাগি আছে মানে পুৰা ফুৰ্তিত মানে হাইটো গৈছে এনে মানে খালি বোলে মেক্সিটো পিন্ধি থাকিলে বোলে মই ভিডিও বনাবলৈ লৈ আহো আজি ভাবিলো কি মা অফিসৰ পৰা আহি পাইছে মাত্ৰ তো লগে ভিডিওটো বনাই দিলো আৰু তো কেনেকা লাগি আছে ঘৰ বনাই আছো মই ভালে মই পইচা দি আছো তোমাক ঠিকে নহলে নচলে লৈ ঘৰে নহলৈ মই মানে
ইউটিউবটো আৰম্ভ দিয়ে মানে মই বহুত পইচাৰ মালিক হৈ গ'লো তো মই ঘৰ বনাই আছোঁ আৰু মোবাইল চবাইলো ল'ম আপোনালোকে দেখা পাব আৰু মানে মোৰ হাতত আইফোন আহি গৈছে মানে যাদুই শক্তি আৰু কিবা জৰি বুটি কৰি আনিছিলোঁ ন মা মই সেইকাৰণে মানে পুৰা পইচা ইনকাম কৰি আছোঁ 20 লাখ কি 20 লাখ 20 লাখক লগি আহে আৰু মাহত মাহে আহে 20 লাখ আহে মই মাহত মানে 20 লাখ মা ইমান ইনচাল দি আছে আজি মানে মই নাথাকোঁ আৰু গুৰিত আৰু মই গুচি যাম আৰু ঘৰৰ পৰা তুলতে 3 লেয়াৰৰ চিৰিত হপকে ভাইকে বলা 2 লেয়াৰ মই কৰি দিছো অলৰেডি বাকি সাত আৰু কৰিছিল এইখিনি মানে উঠাই আছে এইখিনি মানে ফুলতে মানে বাথৰুম কৰিম বুলি ভাবিছিল কাৰণ ইয়াতে মই মানে বাথৰুম বনাবলৈ হাক দিলোঁ কাৰণ ইয়াতে এটা ধুনীয়া ৰুম পাই যাব ন কিমান ফুট আছে ইয়াতে দীঘলকৈ কিমান ফুট আছে 12 ফুটমান আছে তো 12 ফুটত ধুনীয়া এটা ৰুম পাই যাম আমি তো ইয়াতে মিছাতে কিয় বাথৰুমটো বনাই কেনে আমি মানে নষ্ট কৰি পেলাওঁ ৰুমটো তো ভাবিলোঁ কি এইটো ৰুমতে এডজাষ্ট কৰি বাথৰুম লেট্ৰিন বনাই দিওঁ তো ইয়াতে মানে বনাই আছে আৰু এতিয়া তো সেয়াই আৰু আপোনালোকে আশা কৰক যাতে সোনকালে ঘৰৰ কামখিনি হৈ যায় আৰু দাদাৰ বিয়াখন সোনকালে খাব পাৰোঁ তো সেইটোৱে আশাটো আশীৰ্বাদ কৰিব যাতে সোনকালে হৈ যায় ভালদৰে হৈ যায় কাম বন আৰু গোটেইখিনি কমপ্লিট হোৱাৰ পিছত এটা ভিডিঅ' মই ধুনীয়াকৈ আপোনালোকৰ আগলৈ লৈ আনিম যিদিনা ঘৰটো লোৱা হ'ব তো তেতিয়ালৈকে আৰু ভিডিঅ' ঘৰৰ ওপৰত নবনাওঁ তো আজিৰ এইখিনি এটা ভাল মুমেণ্ট আছিলে চ' আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিব লাগে বুলি ভাবিলোঁ তো শ্বেয়াৰ কৰি দিলোঁ তো আপোনালোকৰ যদি ভাল লাগিছে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব আকৌ ধুনীয়া নতুন ভিডিঅ' পাবৰ বাবে চ' তেতিয়ালৈ বাই বাই